মানুহবোৰ মানে দেখাত সকলোৱে বেলেগ বেলেগ, আটাই বেলেগ বেলেগ। কোনোবা যদি বেছি ওখ, কোনোবা আকৌ চাপৰ হয়, কোনোবা আকৌ বেছি বগা হয়, কোনোবা আকৌ অকণমান ক'লা হয়, কিছুমান শকত হয়, কিছুমান ক্ষীণ হয়। আমি মুঠতে মানুহবোৰ এজনৰ লগত এজনে নিমিলো। অলপ হ'লেও এটা বেলেগ পাৰ্থক্য এটা থাকে বা অলপ 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 হ'লেও বেলেগ। আৰু তেনেকে আমাৰ চিনাকিখিনি আচলতে সেইকাৰণে আমাৰ নিৰ্দিষ্ট চিনাকি থাকে যে ছাপোজ মই এই যে এনেকুৱা বাইদেউজনী বা এনেকুৱা সেইজনী মানসী বাইদেউ, তেনেকুৱা কথা। তো আমাৰ চিনাকি আমাৰ যিটো ৰূপ, আমাৰ যিটো অৱয়ব, তাৰে চিনাকি হয়। কিন্তু কেতিয়াবা এনেকুৱা হয় আমাৰ ৰূপ লৈ, আমাৰ অৱয়ব লৈ, আমাৰ উচ্চতা লৈ, আমাৰ যিটো শকত বা ক্ষীণ লৈ বহুতে কিছুমান বিৰূপ মন্তব্য কৰে। সেইবোৰ ভাল জানো? নহয়। কিন্তু কিছুমানে কথাবোৰ লাইটলি লয় আৰু কিছুমানে হয়তো অকণমান মনত লগাই লয়, তেতিয়া নিৰাশ হয়। মই সঁচাকৈ বেয়া নেকি? মই সঁচাকৈ ক'লা নেকি? মই সঁচাকৈ শকত নেকি? এতিয়া আপোনালোকে চাগে ভাবি আছে আজি লৰ কথা কোৱা বাইদেউজনীৰ কিনো হ'ল? ৰূপৰ কথা কৈ আছে, শকতৰ কথা কৈ আছে, ধুনীয়াৰ কথা কৈ আছে, বেয়াৰ কথা হৈছে, হ'ল কি? আচ্ছা, এতিয়া আপোনালোকক মই কওঁ কিয় কৈ আছো এইখিনি কথা। এনেকুৱা কিছুমান মানুহ আছে আমাৰ সমাজত যিয়ে আন এজনৰ ৰূপ লৈ, মানে অৱয়ব লৈ, উচ্চতা লৈ, তেওঁৰ ওজন লৈ বিৰূপ বিৰূপ মন্তব্য কৰে। আৰু যিজন মানুহক কৰে তেওঁ বিৰাট হীনমান্যতাত ভোগে, তেওঁ নিৰাশ হৈ যায়। মানে কিছুমানতো এক্সট্ৰিম লেভেল হৈ যায়, কিছুমানেতো বহুত মানে কি বুলি কয়, ডিপ্ৰেশ্যনত আহি যায়, মানুহৰ মন বেয়া হৈ যায়। আচলতে সেইবোৰ আমাৰ মানৱতাৰ খাতিৰতো নাপায়। কিন্তু আমাৰ আইনতো সেই মানুহজন, যিজন মানুহে এইবোৰ মন্তব্য কৰে, তেওঁলোকৰো তাৰ বাবে শাস্তিৰ বিধান ৰখা হৈছে। এতিয়া কিয় কৈছো গম পাইছেনে আপোনালোকে? এই কাৰণে কৈছো। গতিকে আপোনাৰ ৰূপ লৈ, আপোনাৰ সৌন্দৰ্য লৈ, বা আপুনি যদি বেয়াও হয়, যদি আপোনাক কিবা সেনেকুৱা কথা কয়, আপোনালোকে একদম বিন্দাছ থাকিব, একদম টেনশ্যন নল'ব আৰু নিৰাশ হ'ব লগা একো নাই। চবে আমি নিজৰ ফালৰ পৰা আমি নিজে এনেও ধুনীয়া। নিজতকে ধুনীয়া একো বস্তু নাই পৃথিৱীত। গতিকে এইবোৰ কথা একেবাৰে মনত নলগাই আগবাঢ়ি যাওক। আৰু সেইটোৱে চবচে ডাঙৰ কথা। থাকিল আইনৰ কথা। যদিহে আপুনি এনেকুৱা হৈছে যে কোনো মানুহৰ এনেকুৱা ধৰণৰ মন্তব্যত আপুনি বিৰাট ডিপ্ৰেশ্যনত ভুগিছে, তেতিয়াহ'লে যদি আপুনি উপায় নাপায়, তেতিয়াহ'লে সেই মানুহজনক আপুনি শাস্তিও দিব পাৰে। হয়, সেনেকুৱা মানুহৰ 1 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, লগতে জৰিমনা হ'ব পাৰে, অৰ্থাৎ ফাইন হ'ব পাৰে, তেওঁ পইচা দিব লগা হ'ব পাৰে। গতিকে একেবাৰে এইবোৰ চিন্তা নকৰিব। নিজৰ লাইফটো ধুনীয়াকৈ চলি যাওক। কোনোবাই বেয়া কৈছে, ভাল কৈছে, ডোন্ট কেয়াৰ। গতিকে এনেকুৱা যদি সৰু সৰু কথা, ইণ্টাৰেষ্টিং কথা আপোনালোকে জানিব বিচাৰিছে, এতিয়ালৈকে যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। লগতে মই এনেকুৱা সৰু সৰু কথা আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিম। আপোনালোকে খুব ভাল লাগিছেনে কথাটো শুনি? খুব ধুনীয়া কথা। গতিকে এনেবোৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব লগৰ লগত, যাতে কোনোবা এজন যদি সেনেকুৱা আপোনাৰ ফ্ৰেণ্ড আছে, আপোনাৰ ভণ্টি আছে, বাইদেউ আছে, যাতে এই নিৰাশাজনক যিবোৰ কথা তাৰ পৰা যাতে ওলাই আহে। আৰু শুনক এটা কথা, আইনটো বাৰু অলপ দূৰত থলো, কিন্তু যদি মানুহে আমাক কোনোবা বেয়া বুলি কয়, আমিতো বেয়া হৈ নাযাওঁ। আমি নিজৰ ফালৰ পৰা আমি নিজে এনেও ধুনীয়া। গতিকে সেইটো কথা মনত লৈ আগবাঢ়ি যোৱাটোহে ডাঙৰ কথা। গতিকে ল ৰিলেটেড যদি আৰু কিবা সুধিব লগা আছে, বা এই যিটো টপিকটো মই ক'লো, এনেকুৱা যদি ঘটনা আপোনাৰ জীৱনত ঘটিছে, দেন মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰক। মই আপোনালোকৰ উত্তৰ দিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। গতিকে মোৰ এই চেনেলটোৰ যিমানবোৰ ভিডিঅ' আছে সকলোবোৰ চাব, শ্বেয়াৰ কৰিব, যাতে আনেও সাহস পায়। আজিলৈ এৰিছোঁ। নমস্কাৰ।